Hello? Kut. Korot. Ki kori? Ene. Eta kaam korbi. Ki kaam? Gari khabi. Ha? Gari khabi. Kor bora. Aji gari khabar mon gisi mor. Pita ki kori? কি কৰিম উপায় নাই বেয়া দিন চলি আছে Tal beya dicho. কি কৰিম উপায় নাই বেয়া দিন চলি আছে তো গাইস গুড মর্নিং সবকে ৰাতিপুৱা মই বিছনাৰ পৰা উঠি যাই যেতিয়া ব্ৰাছ কৰি আছিলোঁ তেতিয়া মোৰ এটা কথাই মনত পৰিছিল ব্ৰাছ কৰি ভাবি আছিলোঁ আজি মই মোৰ লগৰ ছোৱালীবিলাকক প্ৰেংক কল কৰিম প্ৰেংক কল কৰি কিনে তাহাঁতক মই এটা বস্তু খুজিম তাহাঁতে দিবা পাৰে নে নৰে চাওঁ জাষ্ট প্ৰেংকৰ কাৰণে হা মই তাহাঁতক প্ৰেংক কৰিম মই এটা বস্তু দেখি দিওঁ তাৰ আগত মোৰ একাউণ্টত পইচা নাই আজি মই মোৰ লগৰ ছোৱালীবিলাকক ফোন কৰিম ফোন কৰি কিনে তাহাঁতক মই ইমাৰ্জেঞ্চিৰ কাৰণে পইচা খুজিম আৰু তাহাঁতে মোক পইচা দেই নে নেদে মই সেইটো চাম আৰু মোৰ একাউণ্টত কিমান টকা আছে মই বৰ্তমান দেখি দিওঁ আৰু গোটেইখিনি বেলেঞ্চ উলিয়াই কিনে 0 কৰি দিম আৰু মোৰ একাউণ্টত পইচা এনেও বেছিকৈ নাই তথাপিও কিমান আছে মই সেইটো মোটামুটি বেছি নাই 1 মান হ'ব 9 টকা 46 পইচা আছে সেই 9 টকা 46 পইচাটো মই 9 টকা 46 পইচাটো মই বাবুৰ একাউণ্টত বা বিমানৰ একাউণ্টত ট্ৰেন্সফাৰ কৰি দিওঁ ট্ৰেন্সফাৰ কৰি দি কিনে 0 কৰি লৈ কিনে তাহাঁতক মই এটা এটাকৈ ফোন কৰিম ফোন কৰি কিনে ক'ম মোক ইমাৰ্জেঞ্চি পইচা লাগে 500 টকা তো কোনি দেই কোনি নেদে আপোনালোকে চাই থাকক গাইছ ফোন কৰাৰ আগতে মই মোৰ স্ক্ৰীন ৰেকৰ্ডিংটো অ'পেন কৰি লওঁ কাৰণ আপোনালোকক মই চাই দি দেখি দিম তাত চাই দি কাক ফোন কৰোঁ কি ফোন কৰোঁ চব গম পাব তো স্ক্ৰীন ৰেকৰ্ডিংটো মই কৰি দিলোঁ ষ্টাৰ্ট স্ক্ৰীন ৰেকৰ্ডিং হৈ গ'ল ষ্টাৰ্ট আৰু এতিয়া মই কৰোঁ ফোন প্ৰথমতে আমিলৈ ফোন কৰোঁ না ফোন কৰিছোঁ ফোনটো ধৰে নেকি চাওঁ হেল্ল' ক'ত আছে মই মঙলদৈ কি কৰি এই হেৰিত কামত ডিউটিত এটা বস্তু লাগিছিল না মোক ইমাৰ্জেঞ্চি কি মোক ইমাৰ্জেঞ্চি পইচা লাগিছিল 500 টকা ট্ৰেন্সফাৰ কৰচোন গধূলা পাৰিম গধূলা নহয় না মোক এতিয়াই লাগে তোক মই স্ক্ৰীনশ্বট দিওঁ দে বেলেঞ্চৰ গধূলাহে সোমাব গধূলা কিমান টাইমত গধূলা 6টা 7টা বজাত সোমাব দেৰি হৈ যাব এই বেগে দাঙি চেক কৰি দিছোন গাড়ীখন যাক দেউতাক মই মনত নাই বিদ্যা নাই 300 কিবা টকা আছে আনব গধূলা দিবিতে পাক্কা পাক্কা দে এটাৰ পৰা 500 টকা এটা পাম গধূলা 6টা বজাত না কি পইচা সোমাব বোলে তাৰ একাউণ্টত আজি কি বাৰ আজি ৰবিবাৰ গাড়ী হ'ব চাগে পইচা ঘূৰাই দিব লাগিব খাই লৈ কিনে এতিয়া ফোন কৰিম তীৰ্থক ফোন কৰিছোঁ গাইছ তীৰ্থ দৰমহা বনাই কিজানি অৱশ্যে মাহৰ লাষ্ট না আজি কিমান তাৰিখ আজি 27 তাৰিখ আজি 27 তাৰিখ তো দৰমহা বনাই কিজানি কোনো ফোন ৰিচিভ কৰিব আশাই নাই আপুনি কল কৰি থকা ব্যক্তিজনে নাই গাইছ ফোন ৰিচিভ কৰা নাই তীৰ্থই এইবাৰ ফোন কৰোঁ অৰূপক চবে স্ক্ৰীনশ্বটে দে যদি দেই পইচা কোনে দিব চবে স্ক্ৰীনশ্বটটো দি আছোঁ দে অৰূপক ফোন কৰিছোঁ অৰূপে কি কৈ চাওঁ গাইছ অৰূপক ফোন ৰিচিভ কৰা নাই বৰ্তমান কামতে আছে কিজানি মোৰ নিচিনাটো বেকাৰ নহয় না কোনো চবেই কাম কৰে ভাই ময়ে কাম নকৰোঁ হেল্ল' ক'ত আছে ঘৰত আছা কি কৰি খালো কৈছোঁ ফোনটো ৰিচিভ কৰোঁতে ইমান দেৰি লাগিল কিয়া গম নাপাওঁ এটা কথা আহিছে না কি মোক পইচা লাগিছিল 500 টকা ইমাৰ্জেঞ্চি একেদিন পরে টান চলি তোৰে টান চলি আছে
নহ'লে ইনা মই তোক 500 বুজো আৰু হয় নেকি তই মোক খুজিছিলি কি বাহ বাহ ইয়ে বাট এতিয়া নাই নেকি 0 নেকি তোৰ 8 টাকা 62 পইচা আছে মজা মজা মোৰ 9 টাকা 46 পইচা আছে কিন্তু দে দে পিছে আৰু হেল্ল' ধেমাজিৰ পইচাটো নাপালো না আৰু হেল্ল' এটা সঁচা কথা কওঁ নেকি তোক কি কাকো কোৱা নাই কিন্তু কাকো কাৰো লগত নকবি নকং দে মই প্ৰেংক কৰি আছোঁ গম পাইছা না খাল লগত তহঁতৰ লগত দে বেয়া চেয়া নাপবি আৰু দে গাইছ অৰূপক কৈ দিলোঁ মই কাৰণ তাৰ লগতো পইচা নাই পইচা যদি থাকিল হয় তাৰ নকলো হয় নাই কাৰণে কৈ দিছোঁ তীৰ্থই ফোন ৰিচিভ কৰা নাই আমি এনে গধূলা দিব অৰূপক ফোন কৰিলোঁ গণেশক মই ৰাতিপুৱা লগ পাইছিলোঁ গণেশে ক'ৰবাত যাই আছে তো গণেশক ফোন কৰোঁতে ভাল হ'ব গাড়ী চলি আছে বৰ্তমান আমি নেক্সট এতিয়া ফোন কৰোঁ তুলিক কওক তো গাইছ মোৰ বহুত দুখ লাগিল মই কিমান কষ্টকৈ 4-5টামান চলিক মানে মোৰ লগৰ চলিক প্ৰেংকৰ লগ কৰিছিলোঁ বিমানে ফটো উঠিছে কেইখনমান সেই ফটোকেইখন বোলে ভাল নাই সি ডিলিট কৰোঁতে 2টামানৰ ফোন ৰেকৰ্ডিং মানে ফোনো সেই ডিলিট হৈ গৈছে এনে 4-5টামান চলিক মই ফোন কৰিছিলোঁ তাকো এই কুত্তাই ডিলিট কৰি দিছে এতিয়া কেইটামান 4-5টামানক আছে কিজানি ফোন কৰা 3টামানকে আছে ক'ব নোৱাৰোঁ কিন্তু যদি বেছিকৈ ডিলিট দিছে মই যে ফালিম কি কৰিম উপায় নাই বেয়া দিন চলি আছে আকৌ বেয়া দিন চলা নাই ফটো উঠোৱা নাজানে ফটোৰ পোষ্ট দিবা নাজানে সি কৈছে কি ফটো ভাল নাই ধাপ ধুপ ডিলিট কৰিছে ইমান স্পীডত ডিলিট কৰিছে মানে আগত যে ভিডিঅ' আছে এইটো কথা সি পাহৰি গৈছে এনেকুৱা স্পীডত ডিলিট কৰিছে কি কৰিম উপায় নাই বেয়া দিন চলি আছে মই বেয়া দিম যদি এটা ৰেকৰ্ডিং ডিলিট হৈছে কিমান কষ্টকৈ ৰেকৰ্ডিং কৰিছিলোঁ মই ফালিম আজি গণেশক মই ৰাতিপুৱা কৈছিলোঁ আজি মোৰ লগৰ ছোৱালীবিলাকক প্ৰেংক কৰিম বুলি কিন্তু কি প্ৰেংক কৰিম মই এইটো কথা কোৱা নাই যিহেতু বিমানে ডিলিট কৰিছিয়ে 2টামানৰ মই গণেশক একবাৰ ফোন কৰি কিনে ট্ৰাই এটা মাৰি চাওঁ মানৱক নকৰি মানৱ ঘৰত আছে কিজানি গণেশক ফোন কৰোঁ গণেশে ঘৰত নাই ওলাই গৈছে ডিলিট হৈ গ'ল কি কৰিম উপায় নাই বেয়া দিন চলি আছে গণেশক ফাৰ্ষ্ট টাইম ফোন কৰিলোঁ বেয়া দিন চলি আছে কুৰ্তাক মই আজি বেয়া দিম গণেশক ফোনটো কৰি লৈছোঁ কিবা কৰোঁ ৱেটিঙে আছে নেকি চব ৱেটিঙে থাকে না নাই ৱেটিং নাই হেল্ল' হেল্ল' ক'ত মই নলবাৰী এতিয়া নলবাৰী মানে এইমাত্ৰ গৈছ নেকি অঁ সেই মই ভাবিছিলোঁ জনাই নেকি হে সেই যি কি বুলি কয় সেই মই বোলো সেই জনাই নেকি কোনে গৈছ অঁ এতিয়া কি গাড়ী চলাই আছ নেকি অঁ দে পিছত ফোন কৰিবচোন এটা ইম্পৰ্টেণ্ট কথা আছে নৰি তুমি গাড়ী চলি থাকিলে ফোন লাউড স্পীকাৰত দি থৈ দিয়া না অকণমান নৰি হেডফোন লগাই আছে নেকি সেই মই ভাবিছিলোঁ আজি ৰবিবাৰ গাহৰি খুৱাবা নেকি 500 টকা এটা দিবা ট্ৰেন্সফাৰ কৰি কিনে ডেইলি গাড়ী চলাই পইচা নাই বোলে কুত্তাৰ কি হৈছে গধূলা আহিবা নেকি গাহৰি খুৱাবা না 500 টকা দিবা পাক্কা তে 2টামান ওলাক আজি গাহৰি খোৱা মানুহ অ' ভাই 2টা আছে যে পুৰি খোৱা তুলিক কৈও বোলে গাহৰি পুৰি খুৱাব তুমিও যদি গাহৰি পুৰি খোৱা আমি কিমান খাম বুঢ়া কাঁচা গাহৰি খাই
হয় তুলিকটো মোক কৈছে কি তাতে পুৰি খাই আহিম বোলে ক'ৰবাত মই ক'লো পুৰি আৰু খাম নেকি বনাই খাম ঘৰৰ কাৰণে কিনে এনেকৈ ক'লোঁ অঁ সিদিনা সেইটো এনাই বনাইছিলোঁ ট্ৰাই কৰিছিলোঁ হ'ব আজি আজি তুমি বনাবা হ'ব অঁ দিয়া আহা এতিয়া আহিবা আকৌ যেতিয়া মানে 6টা বজাত আহিলেও কথা নাই দিয়া প্ৰেংকটো ক'লে কামত দিলাক নেকি প্ৰেংকটো কৰি কিনে কামত এটাই দিলাক গাইছ গাহৰি আজি দুটাই খুৱাব তিনিটা আমি ওলাই কৈছি পইচা দিব না সেইটো পইচাটো তাক ৰিটাৰ্ণ কৰিব লাগিব পইচাটো আমি খৰচ নকৰোঁ পইচাটো তাক দিয়াৰ পাছতে দি দিম তাক কম ফোন কৰি মই বেছি প্ৰেংক কৰি আছিলোঁ আমি এনেকুৱা কথা তো সেই এতিয়া গণেশে গাহৰি খুৱাব তুলিককৈ গাহৰি খুৱাব তুলিকক জিংকিকে নহওক আনিব লাগিব সি যে গাহৰি পূৰা খোৱাং গৈছে না নাই তুলিকৰ তাৰপৰা 200 টকা এটা গণেশৰ তাৰপৰা 200 টকা এটা মোটামুটি 1.5 কিলো নাপাওঁ 1 কিলো বাৰু 1 কিলো পালি হ'ব কেইজন চলি হ'ব 5জন চলি হ'ব আজি গাড়ী খাব 5জন চলি আহিলে অলপ বেছিকৈ লাগিব নাই বেছি খাব নোৱাৰোঁ গাহৰি বেছিকৈ খালে আৰু শকত হৈ গ'লে গেছটো বেয়া হৈ যাব তো অলপকৈ খোৱাল নহয় খাম আৰু কি কৰিম উপায় নাই বেয়া দিন চলি আছে বেয়া দিন চলি কি কৰিম উপায় নাই বেয়া দিন চলি আছে গাইছ মই এটা কথা ভাবিছোঁ দুটামান আপিকো ফোন কৰোঁ নেকি গাহৰি খুৱাই নেকি সুধোঁ লাহেকৈ চাওঁ একবাৰ ট্ৰাই কৰি কি কয় অঁ ফাৰ্ষ্ট টাইম ভনীতাক ফোন কৰোঁ ফেচিক ফেচিক ফোন কৰি কিনে চাওঁ ফেচি কি কয় ফেচিবা ফোন ৰিচিভ কৰিব পাৰে নে নহয় সেইটো কথা নাজানো দিয়কচোন লাগছি মাতি আছে নেকি হেল্ল' হেল্ল' ক'ত ঘৰত কি কৰি এনে এটা কাম কৰিবি কি কাম গাহৰি খুৱাবি হা গাহৰি খুৱাবি ক'ৰ পৰা আজি গাহৰি খাব মন গৈছে মোৰ এতিয়া কি কৰিম তই খুৱাবি বোলে হয় না সঁচাকৈ কৈছ নিউজ দিছিল নেকি নিউজ লাইভত দিবা লাগে নেকি মই খাবৰ মন গৈছেতো মই কৈছোঁ না তোক খুৱাবি নেকি লৈয়া বনাই দিম মহিন্দুল আছে নাই তোৰ পইচা দি খুৱাব লাগিব না সেনেকৈ হ'লেতো মই কিনি আনিও খাব পাৰোঁ হয় না তে ঘুমি আছা নেকি পইচা নাই কি কৰোঁতে ঠাণ্ডা বতৰত যাম ঠাণ্ডা বতৰ কি থকা ৰ'দ দিছে আজি ইমান দিনৰ মূৰত বৰষুণ দি আছে ক'ত নহ'ব ইমান দিনৰ মূৰত কি ধুনীয়া ৰ'দ দিছে তে 3 দিন 4 দিনৰ মূৰত আজি ৰ'দ দিছে তো আমি ওলাই আছোঁ আজি তহঁতৰ কাষতে আছোঁ বৰ্তমান গাহৰি খোৱা যদি বাহিৰে যাওঁ এনেকৈ মই গাহৰি পুহি দিছোঁ আনি কিনে বোলে ফাৰ্মৰ পৰা আনি কিনে কাটি কিনে খুৱাম সিংকে আমি নাখাং না কিনকে খোৱা বজাৰৰ পৰা কিনি আনে গাহৰি খাওঁ গৰমত যাব মানুহ নাই আৰু আমাৰ ক'ত বড় মাছ যাব নাংগে নহয় এতিয়া আমাৰ এইটো ওচৰতে পায় বনিবাৰীত তুই আজি ৰবিবাৰ গাহৰি কাটছি খুৱাবি নেকি পইচা নাই কেলা তোৰ পইচা নাই বুলি ক'লে কোনোবা বিশ্বাস কৰে নেকি দিয়া কিবা কিবা মন্ত্ৰী দিয়া নাকি তোৰ মন্ত্ৰীত জিয়া কৰি পইচা থকা নেকি নৰ্মেল মানুহৰ পইচা নাথাকে মধ্যবিত্ত মানুহ চিন্তা বহুত এই মধ্যবিত্ত মানুহৰ পইচা বেছি বিশ্বাস কৰা যদি মানি বেগটোত মোৰ 5 টকা এটা আছে তোৰ মানি বেগ ল ভাইটি একেদিন মানে ডিউটিত যাই আছে না মোৰ পইচা কেইটা সি গাড়ীত তেল ভৰাব কাৰণে সি নি পইচা দৰমহা হ'লে একেলগে দি চব পইচা নি থৈ দিছে তোক দেহাটোতো দিব না দেহাটো দিব আজি নেদে নহয় দৰমহা হ'লে দিব দৰমহা কেনে হ'ব 1 তাৰিখে সেই গতিকে আমি আজিতে ফোন কৰিছোঁ আজি কিয় ফোন কৰিছোঁ জানা না আমাৰ নিচিনা মানুহ তাৰ আজি পইচা নাথাকে তো আজি যোনী খুৱৈ গাহৰি শুনিয়াৰ ধনী শুনিয়াৰ ধনীয়াৰ তে সি আম্বানী আছে দিনটোৰ কাৰণে তে আজি মাহৰ লাষ্টত যদি কাৰোবাৰ হাতত পইচা থাকে মই যদি আজি গাহৰি খুৱাম বিচাৰি মই নিতাম পানি নাকি তে সঁচা কথা কৈছোঁ আৰু কি কথা গাহৰি হেন্দিৰ কাৰণে খাব ইচ্ছা কাৰণে ফেচি গেলি মনত পৰি এনে পৰে না এনাইতো বাদ দি না মুঠতে মনততো কৈছোঁ গাহৰিৰ কাৰণে হ'লেও হয় নে নহয়
নালাগে যা ট্ৰেক্টৰ খাবা ঘুমে থাক কি ট্ৰেক্টৰ খাবা নালাগে ইয়া ঘুমে থাক কিয় এ ভালকে বহুত ভাল পাওঁ বে ভাল পালে উপায় নাই নহয় তই খোৱাবি না মই যাই আছোঁ তহঁতৰ তাতে নাই এ নোখোৱা মানে মই ৰাত খোজি এই পনত চেপাকে যাওঁ বাপৰে বাপ মনোজ মৃদুলা আৰু মই তাকে যাওঁ কোনে আছে লগত নাই কোনো ভণ্টি এই আমাৰ আৰু এটা কথা কওঁ এই হেৰি কুমৰি কাটা আৰু এটা কথা কওঁ তোৰ পাছে মই ফোনটো হেৰি প্ৰেংক কল কৰি আছিলোঁ তোক মই ৰেকৰ্ডিং কৰি আছিলোঁ ফোনটো ভালে হৈছে নহয় কেমেৰাত ব্লগ বনাই আছিলোঁ হেল্ল' মানে ব্লগ বনাই আছিলোঁ তো মানে আজি গোটাকেইটাকে ফোন কৰিছোঁ ফোন কৰি কিনে সুধিছোঁ গাহৰি কোনে কোনে খুৱাই তাকে তোৰো আছে মাজত এতিয়া ভিডিঅ'টো যে কালি আপলোড কৰিম কি হ'ব তাৰপিছত হা কি হ'ব তই নোখোৱালি তই গম পাম আৰু বাকী গোটেইকেইটাই খুৱাম বুলি কৈছে তই নোখোৱাম বুলি কৈছে না মই নোখোৱাঙে তই চাই থাক কালি পাক্কা আপলোড কৰিম কৰিমেই তই চেছ কি চেছ তোক মই ব্লেকমেইল কৰিছোঁ তই গম পোৱা নাই নেকি তে গাইছ চাক APSC না মৃদুলাক ফোন কৰিছ না মৃদুলাক ফোন কৰা নাই এতিয়াই কৰিম বুলি ভাবিছোঁ কনফাৰেঞ্চ কৰিম নেকি এবাৰ আমি ফোন কৰিছোঁ মৃদুলাক বেছিও আছে কনফাৰেঞ্চত তোক কনফাৰেঞ্চ কৰি আছোঁ চাই কওকচোন কি কয় আজি কাণ খান বেছি মোৰ নাচি আছে কি কৰিম উপায় নাই বেয়া দিন চলি আছে এই যে ৰিচিভ কৰিব মই খাই দেখা নাই আজি নকৰে লাম্বা কল কিজানি এইটোৱে হ'ব ৰিচিভ কৰিছে হেল্ল' ক'ত ঘৰত নাই মানে অঁ বেছি হেল্ল' ঘৰত নাই বোলে গম নাপাওঁ মই মাতটো বুজি নাপালোঁ এতিয়া তই চেছ গম পাইছ নাই তোক মই ব্লেকমেইল কৰি আছোঁ তই গাহৰি যদি পাক্কা নোখোৱা তই পাক্কা ভিডিঅ'টো আপলোড কৰিম সঁচাকৈ কৰিম গাইছ এই চেছ আজি মোক গাহৰি নোখোৱালাক না পাক্কা আপলোড কৰি দিম ভিডিঅ'